নমস্কাৰ বন্ধুসকল, ইউটিউবৰ অসম টিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়াও যদি আপোনালোকে অসম টিউব চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে সোনকালে এই ভিডিঅ'খনৰ তলত থকা ছাবস্ক্ৰাইব লিখাটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰক। আজি আপোনালোকৰ মাজলৈ এখন এনেকুৱা এটা এপছ লৈ আহিছোঁ, যিটো এপছৰ মাধ্যমেদি আপোনালোকৰ ফোনৰ পৰা ডিলিট কৰা ফটো কেইটা আকৌ আপোনালোকৰ মোবাইল গেলাৰীত ঘূৰাই আনিব পাৰিব। আহকচোন আমি এইটো এপছৰ বিষয়ে জানি লওঁ। এই এপছটোনো কি? বন্ধুসকল, এই এপছটো জানিবৰ বাবে আপোনাৰ মোবাইলটো এণ্ড্ৰইড মোবাইল হ'ব লাগিব আৰু এণ্ড্ৰইড মোবাইলত এটা এপছ ডাউনলোড কৰিব লাগিব। এই এপছটো ডাউনলোড কৰাৰ পাছত আপোনালোকে আপোনালোকৰ ডিলিট হোৱা ফটোকেইখন আকৌ আপোনালোকৰ মোবাইলৰ গেলাৰীত ঘূৰাই আনিব পাৰিব। এই এপছটোৰ বিষয়ে আজি মই ক'বলৈ গৈ আছোঁ। এই এপছটো আপোনালোকে পাব গুগল প্লে ষ্টৰত। গুগল প্লে ষ্টৰত আপোনালোকে ক্লিক কৰিব। প্লে ষ্টৰত ক্লিক কৰাৰ পাছত গুগল ফটোজ বুলি চাৰ্চ কৰিব। মই চাৰ্চ কৰিলোঁ। গুগল ফটো বুলি চাৰ্চ কৰাৰ পাছতে গুগল ফটোজ নামৰ এটা এপছ আহিছে, তাৰ তলত লিখা আছে গুগল LLS। এই এপছটো 1 বিলিয়ন লোকে ডাউনলোড কৰিছে আৰু এপছটোৰ ৰেটিং পইণ্ট হৈছে 4.5। এইটো এপছটো হ'ল গুগলৰ এপছ, যিটো খুব ভাল এটা এপছ। এই এপছটোৰ জৰিয়তে আপোনালোকৰ মোবাইলত ডিলিট হোৱা ফটোকেইটা আকৌ আপোনালোকৰ গেলাৰীত ঘূৰাই আনিব পাৰিব। এই এপছটো আপোনালোকে অ'পেন কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰা আছিল, গতিকে মই মোৰ মোবাইলৰ পৰা এপছটো অ'পেন কৰিছোঁ। এই এপছটোত মানে যিকেইটা ফটো আছে সেই ফটোকেইটা শ্ব' কৰাইছে। এতিয়া মই যদি এই ফটোকেইটাক ডিলিট কৰোঁ, কেইটামান মই ফটো চিলেক্ট কৰি লওঁ। চিলেক্ট কৰি মানে ফটোকেইটা মই ডিলিট কৰি লওঁ। চাওক, মই চিলেক্ট কৰি ল'লোঁ ফটোকেইটা। এতিয়া মই ওপৰত এটা বাস্কেট বটন আছে, সেই এপটো টিপা দিছোঁ। মই এইটো এপটো টিপা দিয়াৰ পাছত মুভ টু বিন দেখুৱাইছে, এইটো আপোনালোকে দিব। মুভ টু বিন কৰাৰ পাছত চাওক, মই এইটো কৰি দিয়াৰ পাছত সেই ফটোকেইটা নাই, ইয়াৰ পৰা গুচি গৈছে, মানে ডিলিট হ'ল। এতিয়া ডিলিট হোৱাৰ পাছত এতিয়া আপোনালোকে গেলাৰীত চাব, আপোনালোকৰ গেলাৰীত সেই ফটোকেইটা নাই, সেই ফটোকেইটা নাইকিয়া হৈ গৈছে। এতিয়া আপোনালোকে এই নাইকিয়া হোৱা ফটোকেইটা কেনেকৈ আকৌ ঘূৰাই আনিব, আহক আমি চাওঁ। ওপৰত 3টা আঁচ থকা এটা অপশ্যন আছে, আপোনালোকে চাই ল'ব। এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পাছত ওপৰৰ পৰা 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। বিন নামৰ অপশ্যনটো চিলেক্ট কৰিব। বিন নামৰ অপশ্যনটো চিলেক্ট কৰাৰ পাছত আপোনালোকে যিকেইটা ফটো ডিলিট কৰিছিলে সেইকেইটা ফটো শ্ব' কৰাই দিব। এতিয়া আপোনালোকক যিকেইটা ফটো লাগে সেইকেইটা ফটো আপোনালোক চিলেক্ট কৰিব। চিলেক্ট কৰি মই চিলেক্ট কৰি দেখুৱাই আছোঁ। মোক যিকেইটা ফটো লাগে মই সেইকেইটা চিলেক্ট কৰিছোঁ। মই গোটেইকেইটা চিলেক্ট কৰি লৈলোঁ। গোটেইকেইটা চিলেক্ট কৰি লোৱাৰ পাছত চিলেক্ট কৰা হ'ল। গোটেইকেইটা চিলেক্ট কৰাৰ পাছত মই এইটো ৰিষ্টোৰ মাৰি দিম। এতিয়া আপোনালোকে যে ডিলিট কৰিলে তাৰ পৰা পাৰ্মানেণ্টলি ডিলিট হ'ব, কিন্তু মই ডিলিট কৰা নাই, মই ৰিষ্টোৰ কৰিলোঁ। ৰিষ্টোৰ কৰাৰ পাছত এতিয়া মই গুগল ফটোছত যাম। গুগল ফটোছত মই ক্লিক কৰাৰ লগে লগে এয়া চাওক, মোৰ আগৰ ফটোকেইটা আকৌ ইয়ালৈ ঘূৰি আহিছে। ইয়ালৈ চাওক, মোৰ এই ফটোকেইটা আকৌ ঘূৰি আহিছে। বন্ধুসকল, এইটো এটা জবৰদস্ত এপ। এই এপছটোৰ মাধ্যমেদি আপোনালোকক বহুত সুবিধা হ'ব, সেইকাৰণে মই আপোনালোকৰ মাজলৈ এই এপছটো লৈ আহিছোঁ। এই এপছটোৰ জৰিয়তে আপোনালোকে মানে ভিডিঅ' কওক, ফটোজ কওক আৰু কিবা ডকুমেণ্টছ কওক, যদি ডিলিট কৰে তেতিয়াহ'লে আপোনালোকে এই এপছটো ইউজ কৰি পেলাই আপোনালোকে এই ফটোকেইটা তেতিয়াহ'লে বন্ধুসকল, এই ভিডিঅ'খন যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে বেছিকৈ কমেণ্ট আৰু লাইক কৰক। আৰু এইখন চেনেলত আহিবলগীয়া নতুন ভিডিঅ' চাবলৈ
তলত থকা ছাবস্ক্ৰাইব লিখাটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।